নমস্কাৰ সকলোকে আমি যেহেতু গাঁৱলীয়া মানুহ গাঁৱলীয়া পৰিৱেশত ডাঙৰ দীঘল হোৱা সেইকাৰণে আমাৰ অসমৰ বাহিৰত থাকিলেও আমাৰ এই জেংপেং পৰিৱেশটোৱে ভাল লাগে মানে য'তেই নাথাকক আমাক এই পৰিৱেশটো লাগিবই আজি আচলতে নহয় যোৱাকালি পদুমী বাইদেউৰ বাগানত শাক পাচলিৰ সন্ধানত গৈছিলোঁ ভাবিলোঁ আপোনালোককো দেখাওঁ তাইৰ বাগানত কি আছে আৰু বাগানখন দেখি কেনেকুৱা লাগে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই নিশ্চয় আশা ৰাখিছোঁ কমেণ্ট কৰিব কমেণ্টত জনাব কেনেকুৱা লাগিলে আপোনালোকক বাগানখন পদুমী বাইদেউৰ বাগানৰ ৰঙালাও দেই কেইদিনমান পিছত লাগিব আৰু তাৰপিছত এয়া তিতা কেৰেলা ক'ত থাকিল এয়া তিতা কেৰেলা লাগিছে আৰু তাইৰ বাগানত ধুনীয়াকৈ জাতিলাও লাগি আছে এনেকুৱা 3-4টামান লাগিছে কি জানিবা লাগিছে 3-4টা কাৰ বাগানত এনেকুৱা দীঘল জাতিলাও আছে কমেণ্ট কৰকচোন কাৰণ মানে ইয়াত অলপ আনকমন জাতিলাও দেখিবলৈ পাইছোঁ কাৰণ আমাৰ অসমত অলপ লুটুপা চাইজবিলাক এটা বিচাৰি পাইছোঁ দেই এইডাল বেলেগ জাতিলাওৰ গছ এইডাল লটপা লাগিছে তাৰপিছত আৰু কি আছে আমাৰ বাগানত বেঙেনা চিঙি লৈ গৈছে দেই এইটো ভেন্দি লাগি আছে তিতা কেৰেলা চিঙি আছোঁ দেই তিতা কেৰেলা আমাৰ পদুমী বাইদেউৰ বাগানৰ তিতা কেৰেলা খাম ঔষধ নিদিয়া চব্জি এই দুটা দেখোন ডাঙৰে আছে বেছি ডাঙৰ হৈছে অলপ বেয়াই হ'ব ধৰিছে জাতিলাও আমি কিমান খাম আমি খাব নোৱাৰা হৈ গৈছোঁ কাক লাগিব আহি যোৱাচোন কাক লাগিব আহি যোৱা চবে মিলি জুলি খাম কাক লাগিব তিতা কেৰেলা জাতিলাও কোনে খাই ভাল চিঙিয়ে মজা লাগে এইডাল যে ক'লা কচু আমি এইডালক ননন কচু বুলি কওঁ আপোনালোকে কি বুলি কয় জনাবচোন এইডাল মই ঘৰৰ পৰা লৈ আহিছিলোঁ তাৰপিছত মানে কি হ'ল টাপত বহুত দিন আছিল এনেকৈ ডাঙৰ হোৱা নাছিল তাৰপিছত বাইৰ বাগানত লগাব দিছোঁ ধুনীয়াকৈ ডাঙৰ হৈ আছে কাৰণ ইয়াত আৰু এইকেইডাল যে কচু আছে এনে হোৱা নাই দেই কচুৰ পেটা লৈ আহি ধুনীয়াকৈ ৰোৱাৰ পিছতহে হৈছে কাৰণ ইয়াত বাহিৰত যিমান বিচাৰিলেও কচু পোৱা নাযায় জলকীয়া লাগিছে ভেন্দি তিতা চিঙিছে দেখিছোঁ নহয় কিমান জলকীয়া লাগি আছে লমে এয়া হৈছে ৰঙালাও ৰাগ জাতিলাও তিতা কেৰেলা জলকীয়া ভেন্দি আৰু বেছি চিঙা নহ'ল এয়া জাতিলাও ৰাগ ৰঙালাও ৰাগ বনাই আছোঁ এই যে দেখিছিলে ৰঙালাও আগটোডাল ধুনীয়াকৈ কাটি লৈ পেলাই আজি দুপৰীয়াৰ সাজত বনাবলৈ লৈছোঁ ৰঙালাও আগ এতিয়া ক'লা সৰিয়হ থাকিলে বাৰু ভাল আছিলে কিন্তু নাই কাৰণে বগা সৰিয়হ দি বনাইছোঁ আপোনালোকৰ বাৰু কোনে খাই ভাল পায় এনেকুৱা ৰঙালাও আগ কমেণ্ট কৰি জনাবচোন আৰু দুপৰীয়াৰ ভাত খোৱা হ'লনে নাই সকলোৰে আমাৰ এতিয়া দেৰিয়ে হ'ল হোৱাই নাই